Hello everyone, welcome to my channel Positive Vibes. আপোনালোকৰ ভাল নিশ্চয়। আজি মই এটা মাছৰ পেটুৰ ৰেচিপি লৈ আহিছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন চাওঁ কি লাগে ৰেচিপিটোৰ বাবে। ৰেচিপিটোত ব্যৱহাৰ কৰিছোঁ মই বন্ধাকবিখিনি মিহি মিহিকৈ কাটি লৈছোঁ, বিলাহী এফাল, পিঁয়াজ, জলকীয়া দুটা, আদা নহৰু এনেদৰে খুন্দি লৈছোঁ, বেঙেনা আৰু মাছৰ পেটু। এইখিনি ইনগ্ৰেডিয়েণ্ট লাগিব। প্ৰথমতে মই বিলাহীখিনি মিহি মিহিকৈ কাটি লৈছোঁ। ইয়াত এফাল বিলাহী ব্যৱহাৰ কৰিছোঁ, বিলাহী নহ'লেও হয়। আৰু বেঙেনাখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। মই গোটেই ৰেচিপিটো খাৰ নিদিয়াকৈ ব্যৱহাৰ কৰিছোঁ। এইটো আপোনালোকে ইচ্ছা কৰিলে খাৰ দিও খাব পাৰিব। এতিয়া এখন পেন গৰম কৰিছোঁ। মই অলৰেডি মাছ ভাজি থোৱা তেল ব্যৱহাৰ কৰিছোঁ আৰু তাতে জিৰা কেইটামান দি দিছোঁ। এতিয়া তেলতে কাটি লোৱা পিঁয়াজ আৰু জলকীয়াকেইটা দি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱাৰ পিছতে মই আদা নহৰু পেষ্টটো দি দিছোঁ। এইখিনি এতিয়া মুগা বৰণ হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছতে মাছৰ পেটু দিছোঁ আৰু এই গোটেইখিনি অকণ সময় ভাজি ল'ম। 2 মিনিটমান ভাজি লোৱাৰ পিছতে মই কাটি লোৱা বিলাহীখিনি দিম। যিহেতু বিলাহীখিনি কেঁচা ভাৱটো আঁতৰ কৰিব লাগিব, গতিকে মই এই বিলাহীখিনিও অকণমান কোমল হোৱালৈকে ভাজি ল'ম। লগত দিছোঁ জালুকৰ গুড়া আৰু মাছৰ তেলতে ভজাৰ বাবে হালধি পূৰণটো লৈ লৈছে। এতিয়া কাটি লোৱা বেঙেনা আৰু বন্ধাকবিখিনি দি দিছোঁ। লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ আৰু এই গোটেইখিনি ভালদৰে মিলাই পেলাম। হালধিৰ পৰিমাণ কমাই দিছোঁ, যিহেতু মাছ ভজা তেলত হালধি আছিলেই কম পৰিমাণে হ'লেও। এতিয়া এই গোটেইখিনি সিজিব লাগিব। ভালদৰে মিহলাই হোৱাৰ পিছত সিজাবৰ বাবে গেছৰ ফ্লেমটো ল' কৰি ঢাকনি এখন মাৰি থৈছোঁ। মাজে মাজে এনেকৈ আঁতৰ কৰি চাব আৰু প্ৰায় 5 মিনিটমানৰ পিছতে গোটেইখিনি সিজি গৈছে। এইটোৱে আছিল মই আজি আপোনালোকলৈ লৈ অহা মাছৰ পেটুৰ ৰেচিপি। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বাৰু ৰেচিপিটো চাই মোক কেনেকুৱা পালে কমেণ্টত জনাবচোন। আৰু ৰেচিপিটো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।